বেলেগ গাব লাগে বেলেগ ঐ মৰম যদি হয়নে মোৰ টেঙা চৰবত বনাই খাই দিবা তেহে লাগিব গৰম দিনত ঠাণ্ডা ঠাণ্ডা তেহে লাগিব গৰম দিনত ঠাণ্ডা ঠাণ্ডা লাল মাক চকলাই তই কি ক্লাসিক্যাল গান গাইছ অতি সুন্দৰ পিতাই বৰ খাতাৰা গৰম পৰিছে কিন্তু দেই পিঠি চিঠি জ্বলি শেষ হৈ যাব মাক চকলাই নকবি আৰু গৰমৰ কথা সূৰ্য দেৱতাৰ কি হে লীলা ফাটাই দিছে পুৰা হয় দিয়ক ছাৰ ঠিক কৈছে আপুনি গৰম সিজনটো বাৰু যাব এনেকে গৰমতো গৰম উঠিবই ঠাণ্ডাটোতো ঠাণ্ডা লাগিবই কচোন ক তহঁতি কিতাই বৰ্তমান সময়ত কাৰ বুকু ধৰপ ধৰপকে কপি আছে এইটোনো সুধিব লগা নাই কথা ছাৰ যিবিলাকে এইচএছ হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ পৰীক্ষা দি থৈছে সিহঁতৰ বুকু ধৰপ ধৰপ কৰি আছে কপি আছে বোলো কেতিয়াকে ৰিজাল্ট দিব মোৰতো মাক চকলাই ছাৰ এটাই চিন্তা হয় বোলো হিমু মামাই ঠগিলে এইচএছ পৰীক্ষাৰ ৰিজাল্ট নিদিলে হেৰ পিতাই এইটো চিন্তা কৰি থাকিবলগীয়া কথা নহয় দিব 30-31 কাইলৈ পৰখিলে মান ৰিজাল্ট দি দিব পাই যাব ৰিজাল্ট আৰু যিবিলাকৰ বুকু ধৰপ ধৰপ কপি আছিলে সিহঁতৰ বুকু কপা বন্ধ হ'ব যিবিলাকে ফেল কৰিব আৰু উপায় নাই অকণমান কান্দিব গতিকে ছাৰ আমাৰ ষষ্ঠ ইন্দ্ৰিয়ই এটা গানেই গাবলৈ বিচাৰে কি গান শুনক ছাৰ বোলো বুকু হম হম কৰে মোৰ ৰিজাল্টৰ কথা ভাবিলে বুকু হম হম কৰে পাছ কৰিম ফেল কৰিম পাছৰ কথা প্ৰথমে ৰিজাল্ট দিলক বুকু হম হম কৰে মোৰ ৰিজাল্টৰ কথা ভাবিলে বোলো শ্ৰীকৃষ্ণৰ আশীৰ্বাদত গালে ওলাই ওলাই গৈয়ে থাকিব আৰু এটা কথা নাই গাইছ সেই বুলি আমাৰ কিন্তু বুকু কপা নাই সিহঁতৰহে কপিছে যাৰ এতিয়া কাইলৈ পৰখিলে ৰিজাল্ট দিব থেংক ইউ সো মাচ গাইছ ধন্যবাদ ৱাও বুকু হম হম কৰে মোৰ ৰিজাল্টৰ কথা ভাবিলে হ'ব কি সেলুটেড মাৰাদি গান গাইছে ছাৰ আপুনি হে বুপাই কচোন ক মই প্ৰশ্ন এটা সুধিম উত্তৰ দিব পাৰিবি সিম্পল ছাৰ প্ৰথমে সুধি তলক এতেকে প্ৰশ্ন মতে ৰূপালী বাপেকৰ 5 জনী জীয়েক আছিল আৰু 4 জনী জীয়েকৰ নাম হৈছে ক্ৰমে পালা পেলে পিলি আৰু পল গতিকে ক'ব লাগে যে তই পঞ্চম গৰাকী জীয়েকৰ নাম কি পালা পেলে পল পিলি পেলে পল পালা পেলে পিলি পল পালা পল পুলু 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 কি হ'ল বুপাই পাৰ যদি উত্তৰ দে 4 জনী জীয়েক হা পালা পেলে পিলি পল চাৰিজনী জীয়েক যদি পালা পেলে পিলি পল হয় তেনেহলে পঞ্চম গৰাকী অবিয়াসলি পুলু হ'ব ছাৰ পুলু কাৰণ পালা পেলে পুলু এটা মিলি আছে না পুলু উত্তৰ পুলু হ'ব না পুলু হয় ছাৰ মোৰ মগজুতেও তাকে কৈছে পুলুৱে হ'ব পুলু মোৰো মাথাটোৱে তাকেই কৈছে ছাৰ পুলুৱে হ'ব পুলু যদি এইটো স্থানত আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যদি বহি থকাহেঁতেন আৰু যদি তহঁতৰ উত্তৰ শুনাহেঁতেন তহঁতক এটা কথাই ক'লেহেঁতেন তহঁত স্কুল আহি আছ কিয় স্কুল আহি আছ তাৰমানে উত্তৰটো 1% হোৱা নাই ছাৰ 1% কি 0.00000000000000001% হোৱা নাই তেনেহলেনো কি হ'ব ছাৰ মিলিত আছে পালা পেলে পিলি পল পুলুটো হ'ব পালা ই উটো হ'ব এতিয়া হেৰ মোৰ মৰমৰ মহাপণ্ডিত কিতা মই প্ৰশ্নটো কি বুলি মাতিছিলো কি বুলি হা ৰূপালীৰ বাপেকৰ 5 জনী জীয়েক ৰূপালী উত্তৰটো 5 নম্বৰ জনী প্ৰশ্নটো আছিলে ৰূপালীৰ বাপেক ক'লেতো সেইজনী জীয়েকে হ'ব আৰু আন 4 জনী পালা পেলে পিলি পল আৰু ৰূপালী
ছাৰ কথাৰ গুৰি মাক্সকলা কৰবাত ঐ ল'ৰাকিটা কি ভাবিছিলো আমি জীৱনৰ আটাইতকৈ ডাঙৰ ভুল সিদ্ধান্তটোকে ভাবিছিলো ছাৰ এই ৰূপালীলৈকে ঠিকে আছিলে তাৰ পাছতে মাকা অষ্ট্ৰেলিয়া পালা পেলে পিলি পল যে আহি গ'ল সেইকাৰণে খেলি মেলি লাগি গ'ল ওপৰতো ভবাই নাছিলো পুলুটোলে গৈছিলেগে বেষ্ট অফ লাক থাকিল নেক্সট এক্সাম তহঁত পুৰা ফালিবি মই গম পাইছোং দে উপায় নাই ছাৰ সৰি ছাৰ কথা কবলৈ আহে পেলে পুলু পালা পুলু পাই ৰূপালীটোক পাহৰিয়ে গৈছিলে ছাৰ নেক্সট প্ৰশ্ন সুধক ফালি দিম পুৰা এবাৰ নেক্সট প্ৰশ্ন লাগে শুনি যা যুক্তাক্ষৰ চিষ্টেমত মই কিবা এটা বস্তুৰ নাম কবি আৰু তাৰ ফলাফলটো ওলাব এজনী ছোৱালী মানুহৰ নাম অকে গম পালি মানে মই এক্সাম্পল এটা দিছোং চা তোৰ নাম এতিয়া উৰে যো কান্ত কি হ'ব উৰে কান্ত এই যে উৰে আৰু কান্ত সেই নামকেইটাত মই কিন্তু উৰে কান্ত বুলি নকয় মানে উৰে আৰু কান্ত বুলি নকয় কিবা এটা গছ কিবা এটা বস্তু কিবা এটা জন্তু তেনেকুৱা নাম কৈ দিম আৰু তাৰ ফলাফলটো ওলাব লাগিব এজনী ছোৱালীৰ নাম দে শুন গাই গৰু যোগ গছ কি হ'ব দে বাৰু গাই গৰু নালাগে অনলি গাই যোগ গছ কি হ'ব গাই গছটো ছোৱালী মানুহ নাথাকে গাই যোগ গছ নাথাকে কিবা এটা ভাব যদি আমি গছজোপাক ইংলিছত বনাই দিম ট্ৰি গাই যোগ ট্ৰি গায়ত্ৰী কেনে হ'ব নেকি বাৰু গাই যোগ ট্ৰি গায়ত্ৰী ছোৱালী মানুহৰ নাম হ'ব নেকি কৈছ তই আৰে জমলা হ'বই তেনেহ'লে কৈ দে ছাৰ এইটো আমাৰ টিম্পুৰ থিংকিং দেই মানে আমি চবেই চিন্তা কৰিছো আৰু হ'বই চিয়ৰ গাই যোগ গছ ইকুৱেল টু গায়ত্ৰী গাই আৰু গছজোপাক ইংলিছত ট্ৰি ক'ব গায়ত্ৰীটো ছোৱালী মানুহৰ নাম মিলিছে ছাৰ গায়ত্ৰী গাই যোগ ট্ৰি গায়ত্ৰী ইয়াহু মজা মিলছে ছাৰ মাই থিংকিং মজা নেক্সট হুন যোগ ৰাস্তা কি হ'ব মাইণ্ডত আহিলে তো ছাৰ এতিয়া আমাক কোনে ৰখাব হুনযুক ৰাস্তা ছাৰ হুনযুক ৰাস্তা ইকুৱেল টু হুনালি ৰাস্তাক আলি বুলিও কয় হুনালি ৱাও কি মজা নেক্সট কানযুক সাগৰ ইকুৱেল টু হোৱাট কানযুক সাগৰ সি ছাৰ কানযুক সাগৰ সমান কাঞ্চি তো ছোৱালী মানুহৰ নাম হয় কানযুক সাগৰক ইংৰাজীত সি বুলিও কয় মজা পুৰা ফাটাই দিছ ভাল লাগিলে ধুনীয়াকে উত্তৰ দিলি গতিকে আজিলৈ ইমানতে ক্লাছটো ছুটি দিম খুবেই মস্তি কথা ছাৰ চলো